নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক skgytnews এটা নতুন ভিডিঅলৈ আৰু আজিও মই আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো গতিকে ভিডিঅটো শেষলৈকে চাই থাকিব বন্ধুসকল খবৰটো হৈছে যতীন বৰাৰ নতুন ছবি ৰাঘৱৰ বিষয়ে আৰু কালি 1 আগষ্ট তাৰিখে ৰাঘৱৰ টিজাৰটো ইউটিউবত মুকলি কৰা হয় আৰু অক্টোবৰ মাহত এই সিনেমাখন ছবিগৃহলৈ আহিব আৰু জুবিন গাৰ্গে নতুন ছবিখনৰ বিষয়ে কি ক'লে মই আপোনালোকক দেখুৱাই দিছো ৰিলিজ কৰিব সিনেমাখন প্ৰায় কমপ্লিট হ'ল অলমোষ্ট এডিটিঙৰ কাম চলি আছে আৰু অক্টোবৰ ৰিলিজ কৰিম বুলি ভাবিছে সো লাহে লাহে কামবোৰ ষ্টাৰ্ট কৰা হৈছে বাছ স্থানত ৰিলিজ কৰা এটা কানেকশ্যন আছে সিনেমাখন চালে গম পাব মই কৈ নিদিওঁ বাৰু এতিয়া আৰু সিনেমাখনত যতীনৰ কেৰেক্টাৰটোৰ লগত এটা কানেকশ্যন আছে সো এটা ব্যতিক্ৰমী প্ৰয়াস আৰু বহুত নম্বৰত মই ইয়াত সোমাইছোঁ ভাল লাগিছে দেখি মোৰ আন্তৰিক শুভকামনা থাকিল লাহে লাহে যিখিনি কাম আছে সিনেমাখনৰ ৰিলিজৰ আগতে সেইখিনি ভালকৈ সফল হৈ উঠক সেইটোৱে কামনা কৰিছোঁ আৰু আমি সিনেমাখন আগুৱাই লৈ যাম অক্টোবৰলৈ ৰিলিজৰ কাৰণে গতিকে দেখিলে আৰু আপোনালোকে যদি ৰাঘৱৰ টিজাৰটো চালে তেনেহ'লে কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব আৰু এই ভিডিঅ'টো ইমানেই যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু আমাৰ ইউটিউব চেনেলত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম।